বন্ধুসকল, আজি মাঘ বিহুৰ উৰুকা আৰু আমাৰ ইয়াত লটাৰী খেল পাতিছে, তাকে চাবলৈ যাওঁ। আৰু লগতে এটা কাম কৰিম, এয়া তার আনিছোঁ, এয়া গজিবাৰী মাংস পুৰি খাম ৰাতিটো। আজি পহৰা কৰিম, চুৰটো হ'ব পাৰে, আলু খেতি কৰিছোঁ যিহেতু। বলক, পুখুৰী ঘূৰিব আহিছোঁ, বহুত দিন হ'ল পুখুৰী ঘূৰা নাই, চাব আহিছোঁ। পানীও নাইকিয়া হৈছে আৰু কেতিয়ালৈ মাছ মাৰিম তাকে আলোচনা কৰিব লাগিব বন্ধুকেইটাৰ লগত। মই অকলশৰীয়া নহয় আৰু পিছৰ বছৰ হয়তো আমি ইয়াতকৈ আগ্ৰহেৰে আমি এই অনুষ্ঠানটি পাতিবলৈ মানে 1200 টিকেট আমি বনাইছিলোঁ, 1200 টিকেট, তাৰে মাজত হয়তো 2-এটা কেনচেল হৈছে চাগে, বিক্ৰী হোৱা নাই। তেখেতে পুৰস্কাৰটো পাব। মই টিকেট বিক্ৰী কৰিছোঁ 10টা, মোক পইচা দিয়া নাই। মই আমাৰ কমিটিৰ মানুহ, গাঁৱৰ মানুহ, আমাৰ ইয়াৰে মানুহ, ছয়তান, ছয়ন, সকলোকে আমি মাতিছোঁ। উপস্থিত আজি আমি কেইজনমান ডেকালৈ ভাবিছিলোঁ পোনপ্ৰথমে যে আমি এখন লটাৰী আমি ভোগালী বিহু শুভেচ্ছাৰ এখন লটাৰী আৰম্ভ কৰিম। ঠিক সেইমতে সকলো ঠিকে থাকে হৈ আমি অন্তিম পৰ্যায়ত উপনীত হৈছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা এনেধৰণে পাইছোঁ যে আমি পুনৰ অহা বছৰ ঠিক খেলাতকৈ ভালদৰে আমি এই খেলখন প্ৰতি বছৰে আপোনালোকৰ আশীৰ্বাদ লগত লৈ উপস্থিত হোৱা সমূহ বন্ধু বৰ্গ তথা কণ ভাইটিসকল মোৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু ভোগ কৰাৰ উদ্দেশ্যে আজি আমাৰ যুৱকবৃন্দৰ মাজতে মনোৰঞ্জন লটাৰী খেল আৰু বৰ্তমান আমাৰ এতিয়া লটাৰী খেলখন অনুষ্ঠিত হ'ব। আমাৰ ইয়াত পুৰস্কাৰসমূহ আছে। হাঁহ, প্ৰথম পুৰস্কাৰ হাঁহ এযোৰ 1000 টকীয়া, ব্ৰইলাৰ, আৰু চতুৰ্থ পুৰস্কাৰ ডিম 1 প্লেট, আৰু পঞ্চম পুৰস্কাৰ এটি আকৰ্ষণীয় পুৰস্কাৰ দিয়া হ'ব। যিসকলে টিকেট লোৱা নাই, টিকেটসমূহ ক্ষমা কৰিব, আমাৰ টিকেটো শেষ হ'ল। আমি এতিয়া কিছু ব্যক্তিয়ে যদি টিকেট বিচাৰে আমি টিকেট দিবলৈ অসন্মত হৈ আছোঁ। সেয়া আমি ঘণ্টাৰ পিছতে এই খেলখন অনুষ্ঠিত কৰিম আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ ক'বলগীয়াখিনি সমাপ্ত কৰিলোঁ। ধন্যবাদ। তেখেতক আমি এই ডিম 1 প্লেটৰ টিকেট এটা উলিয়াবৰ কাৰণে টিকেটটো তুমি হিলাই দিয়া, ভিতৰত হিলাই দিয়া এটা আনিবা, এটা ঠিক আছে। এইটো প্ৰথম আমি শৰ্মা ডাঙৰীয়া খুলিবলৈ অনুৰোধ জনাইছোঁ। এইটো দিবা আকৌ পিছত যাওঁ, পাই যাব, ৰিজাল্ট পাই যাব, ইয়াত পাই যাব, ৰিজাল্ট পাই যাব। এইটো চতুৰ্থ পুৰস্কাৰ কণী 1 প্লেট। 1534 উঠাইছে। তৃতীয় পুৰস্কাৰ আনিছে, উঠাইছে টিকেটটো। তৃতীয় পুৰস্কাৰ বিনোদ ৰংহাং, নাম্বাৰ 2128
লোকেল ৰবা ঢাকি দিয়া তুমি ঢাকি হাতটো হিলাই দিয়া ভিতৰত হিলাই দিয়া পুৰা হিলাই দিয়া এটা ভিতৰত উঠাই আনিবা এইটো 2 নম্বৰ পুৰস্কাৰ লোকেল মুৰ্গী সেকেন্ড প্ৰাইজ ৰবা দেই 2 নম্বৰ পুৰস্কাৰ কৃষ্টি হাজৰিকা দ্বিতীয় পুরস্কার 1799 নিজে পাইছে ঈশ্বরে দিছে ভগৱানে দিছে কোনে ক'ব নোৱাৰে তেখেতে বাছি পেলাই উলিয়াইছে চাই পেলাই ওলাইছে নিজে এয়া খেল প্রথম পুরস্কার প্রথম পুরস্কার দুটা হাঁ আছে প্রথম পুরস্কার দুটা হাঁ আছে ভাগ্য পরীক্ষা হাতটা হিলা হাতটা ভিতরে হিলা একটা টিকেট একটা এইয়া প্রথম পুরস্কার প্রথম পুরস্কার একটা এইটো আমি শেষৰ পৰা নম্বৰ কৰিছো সকলোৰে এটা উন্মাদ অনুভৱ হব এই কাৰ কাৰ টিকেটত আছে চাই লওক আকৌ One double four. Dinesh, Boda. বিপ্লৱ বৰা এইটো আমাৰ হেৰি লাগিছে টুপিয়া বিপ্লৱ বৰা প্ৰথম পুৰস্কাৰ বিপ্লৱ বৰা টুপিয়া কৈছে হ্যাঁ একজোৰ টুপিয়া গ'ল প্ৰথম পুৰস্কাৰ হ্যাঁ প্ৰথম পুৰস্কাৰ বাহিৰত গ'ল বিপ্লৱ বৰা আৰু এইটো অন্তিম পুৰস্কাৰ বিশেষ আকৰ্ষণীয় পুৰস্কাৰ ভিআইপি পুৰস্কাৰ এইটো নাম মেনশ্যন নাই ইয়াত লিখা আছে যে আকৰ্ষণীয় পুৰস্কাৰ এইটো বিশেষ পুৰস্কাৰ ডাঙৰ পুৰস্কাৰ গতিকে সকলোকে এই অন্তিম পুৰস্কাৰৰ কাৰণে অনুমোদনে খেলখন আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছো জনি চেত্ৰী ডাঙৰীয়া খেলখন আৰম্ভ কৰক অন্তিম পুৰস্কাৰ ওলাই গ'ল বিক্রি হয়েছে টিকেট সাইড দিও মালিক কত আছে মালিক কত আছে 1300 নীলকলিতা নীলকলিতার পাশে প্রথম পুরস্কার নীলকলিতা আকর্ষণীয় পুরস্কার আজি বড় হব খেল বনাম আছে আজি আকর্ষণীয় পুরস্কার নীলকলিতা ডাঙৰীয়া আকৰ্ষণীয় পুৰস্কাৰ পাইছে এটা নাম ক'ব নোৱাৰি আকৰ্ষণীয় পুৰস্কাৰ
বঢ়িয়া একদম বিন্দাস পিকনিক আমাৰ ভেলাঘৰ একদম ধুনীয়াকে ভেলাঘৰকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো নমস্কাৰ জয় আই অসম আমাৰ লটাৰী খেল হৈ গ'ল আৰু কেৰম প্ৰতিযোগিতা চলি আছে আৰু ভলীও চলি আছে বৰ্তমান আৰু মই আহি গ'লোঁ বেছি ভিডিঅ' নবনালোঁ আৰু যদি আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব ধন্যবাদ বাই গুড নাইট